নমস্কাৰ এছাম ষ্টাডি পইণ্টলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ ADRE 2.0 লগত সংগতি ৰাখি আমি প্ৰত্যেক দিনাই ইম্পৰ্টেণ্ট জিকেৰ MCQ প্ৰভাইড কৰি আছোঁ আৰু এইকেইদিন মই ইণ্ডিয়ান হিষ্ট্ৰীৰ এনচিয়েণ্ট হিষ্ট্ৰীৰ পৰা কিছুমান MCQ আগবঢ়াইছোঁ যোৱাকালিৰ ভিডিঅ'টিত বা আগৰ ভিডিঅ'টিত কুৱেশ্যন নম্বৰ 20 লৈ আলোচনা কৰিছিলোঁ এই ভিডিঅ'টিত কুৱেশ্যন নম্বৰ 21 পৰা আৰম্ভ কৰিম আহক পলম নকৰি আজিৰ ভিডিঅ'টিৰ ফাৰ্ষ্ট কুৱেশ্যনটো আৰম্ভ কৰিছোঁ প্ৰথম কুৱেশ্যনটো হৈছে অৰিজিনেলি দ্য মহাভাৰতা ৱাজ ন'ন এজ মূলত মহাভাৰত জনাজাত আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন ডি জয়া সংহিতা কুৱেশ্যন নম্বৰ 22 Sarga, Pratisarga, Bansha, Manavantara and Banshanucharittra are the indicators of Sarga, Pratisarga, Bansha, Manavantur আৰু Banshanucharitrar সূচক হ'ল আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি পুৰাণ Question number 23 Kalika Purana is associated with which of the following religion Kalika Puran তলৰ কোনটো ধৰ্মৰ লগত জড়িত আৰু ইয়াৰ শুদ্ধ অপশ্যনটি হ'ব অপশ্যন বি শক্তিজিম কালিকা পুৰাণ শক্তিবাদৰ লগত জড়িত বা শক্তিজিমৰ লগত জড়িত Question number 24 Question number 24 Who wrote The Periplus of the Erythraean Sea Periplus of the Erythraean Sea কোনে লিখিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন সি উইলিয়াম এইচ স্কফ উইলিয়াম এইচ স্কফে Periplus of the Erythraean Sea লিখিছিল Question number 25 The biggest museum of the country depicting the story of the development of human civilization and also known as Indira Gandhi Manav Sangrahalaya is situated in মানৱ সভ্যতাৰ বিকাশৰ কাহিনী চিত্ৰিত আৰু ইন্দিৰা গান্ধী মানৱ সংগ্ৰহালয় নামেৰেও পৰিচিত দেশৰ আটাইতকৈ ডাঙৰ সংগ্ৰহালয়টো আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ ভোপাল Question number 26 Which of the following places is famous for prehistoric paintings তলৰ কোনখন ঠাই প্ৰাক-ঐতিহাসিক চিত্ৰকলাৰ বাবে বিখ্যাত আৰু ইয়াৰ শুদ্ধ অপশ্যনটি হ'ব অপশ্যন বি ভীমবেটকা প্ৰাক-ঐতিহাসিক চিত্ৰকলাৰ বাবে বিখ্যাত Question number 27 Which of the following Indian archaeologists first visited Bhimbetka caves and discovered prehistoric significance of its rock paintings তলৰ কোনজন ভাৰতীয় পুৰাতত্ত্ববিদে প্ৰথমে ভীমবেটকা গুহা ভ্ৰমণ কৰিছিল আৰু ইয়াৰ শিলাচিত্ৰৰ প্ৰাক-ঐতিহাসিক তাৎপৰ্য আৱিষ্কাৰ কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন সি VS ৱাকানকাৰ Question number 28 ৰ পৰা আমি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ কুৱেশ্যন আৰম্ভ কৰিম Question number 28 লৈ আহিছোঁ The Harappan civilization was discovered in the year হৰপ্পা সভ্যতা আৱিষ্কাৰ কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি 1921 হৰপ্পা সভ্যতা 1921 চনত আৱিষ্কাৰ কৰা হৈছিল Question number 29 Lothal is a site where dockyard of the which of the following civilization was found Lothal হৈছে এনে এটা স্থান য'ত তলৰ সভ্যতাৰ কোনটো ডকয়াৰ্ড পোৱা গৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ ইণ্ডাছ ভেলী Question number 30 The people of Indus Valley civilization usually build their houses of হিন্দু উপত্যকাত সভ্যতাৰ মানুহে সাধাৰণতে ঘৰসমূহ সাজিছিল আৰু ইয়াৰ শুদ্ধ অপশ্যনটি হ'ব অপশ্যন এ পাক্কা ব্ৰিক্স পকা ইটাৰে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মানুহসকলে সিহঁতৰ ঘৰসমূহ সাজিছিল Question number 31 The Indus Valley people traded with the হিন্দু উপত্যকাৰ মানুহসকলে কাৰ লগত ব্যৱসায় কৰিছিল আমি শুদ্ধ অপশ্যনটি হ'ব অপশ্যন বি মেছোপটামিয়ান ইণ্ডাছ ভেলী পিপল সকলে মেছোপটামিয়ান সভ্যতাৰ লগত ব্যৱসায় কৰিছিল Question number 32 The Indus Valley civilization was non-Aryan because হিন্দু উপত্যকাৰ সভ্যতাসকল অনাৰ্য আছিল কাৰণ
আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ ইট ৱাজ আৰবান কাৰণ তেওঁলোক চহৰীয়া আছিল কুৱেশ্যন নম্বৰ 33 দ্য লোকেল নেম অফ মহেঞ্জোদাৰো ইজ মহেঞ্জোদাৰোৰ স্থানীয় নাম হ'ল আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি মাউণ্ট অফ দ্য ডেড কুৱেশ্যন নম্বৰ 34 দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱাজ স্পেচিয়েলাইজড ইন হিন্দু উপত্যকা সভ্যতা মানুহসকল কিহত বিশেষত্ব আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ টাউন প্লেনিং কুৱেশ্যন নম্বৰ 35 দ্য ফেমাছ ডেন্সিং গাৰ্ল ফাউণ্ড ইন দ্য এক্সকেভেশ্যন অফ মহেঞ্জোদাৰো ৱাজ মেড আপ অফ মহেঞ্জোদাৰোৰ খননত পোৱা বিখ্যাত নৃত্য কৰা ছোৱালীজনী কিহৰ গঠিত আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি ব্ৰঞ্জ কুৱেশ্যন নম্বৰ 36 which of the following animals was not known to the Indus Valley civilization তলৰ কোনটো প্ৰাণীৰ বিষয়ে সিন্ধু উপত্যকা সভ্যতাত গম পোৱা বা জনাজাত নাছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন ডি জিৰাফ Question number 37. Out of the following remains excavated in Indus Valley, which one indicates the commercial and economic development? হিন্দু উপত্যকাত খনন কৰা তলৰ অৱশিষ্টসমূহৰ ভিতৰত কোনটোৱে বাণিজ্যিক আৰু অৰ্থনৈতিক বিকাশৰ ইংগিত দিয়ে আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি চিল Question number 38. The earliest city discovered in India was ভাৰতত আৱিষ্কাৰ হোৱা আটাইতকৈ পুৰণি চহৰখন আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ হৰপ্পা Question number 39. Which of the following Indus Valley civilization site gives evidence of a dockyard? তলৰ কোনটো সিন্ধু সভ্যতাৰ স্থানত ডকয়াৰ্ডৰ প্ৰমাণ পোৱা গৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি লথাল Question number 40 আৰু আজিৰ এই ভিডিঅ'টিৰ শেষৰ কুৱেশ্যনটো হৈছে An advanced water management system of Harappan times has been unearthed at হৰপ্পা যুগৰ এক উন্নত পানীৰ ব্যৱস্থা উদ্ধাৰ হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ ধলাভিৰা